আজি 27 আগষ্ট 2024 তাৰিখে আমাৰ বিজনী ৰাজহ চক্ৰৰ কাৰ্যালয়ত আমি প্ৰেছ মিট আহ্বান কৰিছিলোঁ। আমি এই প্ৰেছ মিটখন আহ্বান কৰাৰ এটা মুখ্য উদ্দেশ্য সেইটোৱেই যে ক'ব গ'লে যোৱা বুধবাৰ দিনাখন আমাৰ বিজনী চাৰাগাঁৱত আমাৰ বিজনী পৌৰসভাৰ এক্সিকিউটিভ অফিচাৰ চেয়াৰমেন আৰু মই নিজে আৰু লগতে ইউনিচেফৰ কাৰ্যকৰ্তাসকলৰ লগত আমি চাৰাগাঁৱৰ অঞ্চলত গৈ সেই ঠাইত ক'ব গ'লে 10 বিঘা মাটি আবণ্টন দিয়া হৈছে বিজনী পৌৰসভাৰ নামত আৰু সেই মৰ্মে আমি তাত ৰাইজৰ লগত আমি এটা ডিছকাশ্যন কৰিছিলোঁ আৰু সেই আলোচনাত ক'ব গ'লে ইউনিচেফৰ ফালৰ পৰা এটা প্ৰেজেণ্টেশ্যনো দেখুওৱা হৈছিলে যে কি ধৰণে 10 বিঘা মাটি আচলতে এটা ছলিড ৱেষ্ট মেনেজমেণ্ট প্লেন আৰু FSTP প্লেন হিচাপে সেই মাটিখিনিত আমাৰ পৌৰসভাই এটা নতুনকৈ ফ্লেগশ্বিপ এটা প্ৰজেক্ট আৰম্ভ কৰিব আৰু সেই সময়তে ক'ব গ'লে অকণমান উত্তপ্ত পৰিস্থিতি এটা সৃষ্টি হৈছিলে। তাত কেইজনমান ব্যক্তিয়ে উচতনিমূলক অলপ মন্তব্য দিছিলে আৰু যিহেতু পৰিস্থিতি ক'ব গ'লে অকণমান সেইটো সময়ত বেয়ালৈ ঢাল খাইছিলে, সেইবাবে ক'ব গ'লে আজি আমি এই প্ৰেছ মিটখনৰ জৰিয়তে আমি আচলতে গোটেই প্ৰজেক্টটো বা এনেকুৱা পৰিস্থিতি যাতে আকৌ দুনাই নহয় সেইবাবে আমি আহ্বান কৰিছোঁ আৰু আপোনালোকৰ জৰিয়তে আমি বিচাৰিছোঁ যাতে ৰাইজৰ মাজতো এনেকুৱা এটা প্ৰচাৰ হয় যে যিটো বিজনী পৌৰসভাৰ নামত আবণ্টিত 10 বিঘা মাটি, সেই মাটিত যদি আগন্তুক ক'ব গ'লে এটা ছলিড ৱেষ্ট মেনেজমেণ্ট প্লেন হ'বলৈ গৈ আছে, এইটো ক'ব গ'লে এটা যুগান্তকাৰী এটা পদক্ষেপে বুলি ক'ব লাগিব পৌৰসভাৰ ফালৰ পৰা। কাৰণ আমি জানো যে বৰ্তমান সময়ত যিহেতু আমাৰ যিকোনো ঠাইতে ক'ব গ'লে এটা ছলিড ৱেষ্ট মেনেজমেণ্ট প্লেণ্টৰ যোগেদিহে ক'ব গ'লে এটা বিজ্ঞানসন্মতভাৱে আমি এটা যিখিনি জাবৰ জোঁথৰে হওক বা যি ধৰণৰ আমাৰ ধৰক আমি নিষ্কাশন পদ্ধতি সেই বস্তুটো যাতে আমি খুব ভালদৰে বিজ্ঞানসন্মতভাৱে কৰিব পাৰোঁ, সেই মৰ্মে ক'ব গ'লে আচলতে চাৰাগাঁৱত আমি 10 বিঘা মাটি এটা প্ৰজেক্ট কৰা হৈছে আৰু আমি আশা কৰোঁ যে ৰাইজৰ মাজত যি আচলতে ক'ব গ'লে এটা ভুল বাৰ্তা এটা ক'ব গ'লে কিছুমান মানুহৰ জৰিয়তে গৈছে, সেইটো যাতে তেনেকুৱা নহয়। কাৰণ সেই ঠাইত যি ঠাইত আমাৰ প্ৰজেক্ট আৰম্ভ কৰা হৈছে সেই ঠাইত আমাৰ মিউনিচিপালিটিৰ ফালৰ পৰা ইতিমধ্যে আমাক জনাইছে যে সেই ঠাইত ক'ব গ'লে তেওঁলোকে খুব সুন্দৰভাৱে এটা কৰিব যাত আৰু যিটো তাত প্ৰজেক্ট হ'ব সেই প্ৰজেক্টটোৱে ক'ব গ'লে আগন্তুক দিনতো ক'ব গ'লে তাৰ থলুৱা যি ৰাইজ আছে সেই ৰাইজক ক'ব গ'লে এটা নিয়োগৰ এটা সুবিধা এটা প্ৰদান কৰিব। সেইবাবে পুনৰ এবাৰ গোহাৰি জনাইছোঁ, আপোনালোকৰ জৰিয়তে গোহাৰি জনাইছোঁ যাতে আমাৰ যিটো অসম চৰকাৰৰ ফালৰ BTC চৰকাৰৰ ফালৰ পৰা যিটো এটা পদক্ষেপ সেই পদক্ষেপ যাতে সকলোৱে এটা আদৰণি জনায় আৰু মই এই ক্ষেত্ৰতে সকলোৰে প্ৰতি আকৌ এবাৰ পুনৰবাৰ সঁহাৰি বিচাৰিছোঁ আৰু লগতে মোৰ লগত উপস্থিত আজি থকা আমাৰ মিউনিচিপালিটি যি এক্সিকিউটিভ অফিচাৰ তেখেতকো অকণমান আপোনালোকক এই প্ৰজেক্টটোৰ বিষয়ে অৱগত কৰাৰ বাবে অনুৰোধ জনাইছোঁ। এইটো হয় এইটো এটা সম্পূৰ্ণ মিছা কথা বুলি মই ক'ব লাগিব। কাৰণ এইটো এটা অভিযোগ উত্থাপন কৰিছে যে গৰুখুটি উচ্ছেদৰ বিষয়ে, কিন্তু আচলতে গৰুখুটি উচ্ছেদ প্ৰক্ৰিয়াটো সুন্দৰভাৱে অসম চৰকাৰৰ যিটো পদক্ষেপ খুব সুন্দৰ পদক্ষেপ আছিলে আৰু তাতো ক'ব গ'লে শান্তিপূৰ্ণভাৱে সেইটো উচ্ছেদ প্ৰক্ৰিয়া হৈছিলে আৰু কিন্তু এটা যিটো ভুল বাৰ্তা গৈছে যে এটা অশান্তিমূলক পৰিস্থিতিৰ সৃষ্টি হয়, সেইবাবে মই ভাবোঁ যে এইটো মুঠেও তেনেকুৱা ধৰণৰ কোনো পৰিস্থিতিৰ সৃষ্টি নহয় আৰু আমি যিখিনি ইয়াত ৰাইজ পাইছোঁ তেওঁলোক যথেষ্ট ক'ব গ'লে আচলতে অকণ ভুল বুজাবুজিৰ কাৰণে এনেকুৱা হৈছে, কিন্তু মই ভাবোঁ তেওঁলোকে পৰৱৰ্তী পৰ্যায়ত আমাক পূৰ্ণ সহযোগিতা তেওঁলোকে আগবঢ়াব আৰু এনেকুৱা ধৰণৰ ভুল বাৰ্তা যাতে গৰুখুটি ৰিলেটেড তেনেকুৱা মুঠেও নহয় আৰু এনেকুৱা যাতে কোনো প্ৰশ্ৰয় কোনেও নিদিয়ে, সেইবাবে মই কোনো আহ্বান জনাইছোঁ। চাৰাগাঁৱৰ যোনডোখৰ মাটি 10 বিঘা মাটি অলৰেডি আমাৰ চাৰ্কল অফিচাৰ ছাৰে ক'লে সেইটো একচুৱেলি যোৱা বছৰ BTC গভৰ্ণমেণ্টৰ পৰা 2023 বৰ্ষতে পৌৰসভালৈ আবণ্টিত হৈছিলে, এলটমেণ্ট হৈছিলে। তো তাত হ'বলগীয়া প্ৰধান দুটা প্ৰজেক্ট হ'ল FSTP আৰু ছলিড ৱেষ্ট মেনেজমেণ্ট প্ৰজেক্ট। তো এই দুটা প্ৰজেক্ট অকল বিজনী টাউন বুলি নহয়, গোটেই চাব ডিভিশ্যনটোৰ কাৰণে এটা নতুন আৰু ভাল প্ৰজেক্ট। তো ইয়াত সম্পূৰ্ণ বৈজ্ঞানিক পদ্ধতি আৰু সম্পূৰ্ণ এটা আঁচনি বা এটা প্ৰকল্প হিচাপে বহুত চিন্তা চৰ্চা কৰাৰ পাছত কৰিবলৈ আমি আগবাঢ়িছোঁ। তো সেইটো হ'লে ৰাইজৰতো উপকৃত হ'বই আৰু লগতে আমাৰ চহৰখন আমাৰ ঠাইখন স্বচ্ছ নিকা এটা ভাল পৰিৱেশ তাত হ'ব। গতিকে সেয়ে আমি বিচাৰোঁ যে ৰাইজে সম্পূৰ্ণ আমাক সহযোগ কৰক। ৰাইজৰ বাবেই যিহেতু এইটো হৈ আছে, গতিকে ৰাইজৰ সহযোগিতা লৈ আমি তাতে প্ৰজেক্টটো আৰম্ভ কৰিবলৈ গৈ আছোঁ আৰু লগতে তাত থকা মানুহখিনিও তাত কেনেকৈ আমি কৰ্মসংস্থাপন দিব পাৰোঁ তাৰো আমি চিন্তা চৰ্চা কৰি আছোঁ। তো সম্পূৰ্ণ গভৰ্ণমেণ্টৰ ৰুল মতে বা আমাৰ পৌৰসভাৰ
ৰুল মতে আমি তাত মানুহখিনিক তাত কৰ্মসংস্থাপন দিয়াৰো ব্যৱস্থা কৰিছোঁ। গতিকে আমি আশাবাদী যে ৰাইজে সেই কথাটো সঁহাৰি জনাব আৰু ৰাইজে প্ৰজেক্টটোক আঁকোৱালি ল'ব। হয় হয়, আচলতে ভুল মেছেজটো এনেকৈ গৈ যে মানুহে জাবৰ বা এটা ডাম্পিং গ্ৰাউণ্ড হ'ব, কিন্তু সেইটো একচুৱেলি নহয়। ডাম্পিং গ্ৰাউণ্ড বা তেনেকুৱা পৰিস্থিতি নহ'বৰ কাৰণে অসম গভমেণ্টে BTC গভমেণ্টে মিলি সম্পূৰ্ণ বৈজ্ঞানিক পদ্ধতিৰে বহুত টকা খৰচা কৰি কিছুমান প্ৰকল্প কৰিছে। তো তাত বিভিন্ন ধৰণৰ আপোনাৰ ৰিচাইক্লিং হ'ব বা আপোনাৰ ধৰক তাত বস্তুবোৰ আকৌ পুনৰ উৎপাদন, যেনেকুৱা ধৰক সেইবিলাক সাৰ উৎপাদন কৰা বা তেনেকুৱা ধৰণৰ জৈৱিক কৃষি বা তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ বস্তু তাত স্ক'প আছে। তো সেই হিচাপে মানে প্ৰকল্পবিলাক লোৱা যায়। তো তাত মানে মই ভাবোঁ যে একো অসুবিধা নাই। আৰু যদি ৰাইজে সেই বস্তুটো অলপ নিজেও ষ্টাডি কৰে, যদি ৰাইজে বা তাত থকা সমাজৰ ব্যক্তিবোৰে যদি অলপ ভালকৈ ষ্টাডি কৰে, নিজেই গম পাব। আৰু এনেকুৱা ধৰণৰ প্ৰজেক্ট ইয়াত বিজনীত প্ৰথম নহয়। তো ৰিচেণ্টলি গোৱালপাৰাত বা মৰিয়নি এইবোৰ জেগাত FSTP প্ৰজেক্ট আমাৰ অনাৰেবল মিনিষ্টাৰ ছাৰে নিজেই উদ্বোধন কৰিছে। ঠিক তেনেকৈ বিভিন্ন জেগাত, অসমৰ বিভিন্ন জেগাত হৈ আছে আৰু এইটো চেণ্ট্ৰেল গভমেণ্টৰো গাইডলাইন আছে। তো সেই মৰ্মে এইবিলাক প্ৰজেক্ট হ'বলৈ গৈ আছে। গতিকে ইয়াত ৰাইজৰ একো অসুবিধা নহয়, এইটো আমি এচুৰেঞ্চ দিব পাৰোঁ। আমাৰ অন্তত বিজনী মিউনিচিপাল নহয়, গোটেই মানে বিজনী চাব ডিভিজনত এটা ভাল উপকৃত হ'ব, লাভৱান হ'ব। কিয়নো গোটেই গাঁৱে ভূঞে এতিয়া স্বচ্ছ ভাৰতৰ মিছন চলি আছে। প্ৰজেক্টবোৰ এইটোৱে মাষ্টাৰ প্ৰজেক্ট হ'ব এইটো বিজনী চাব ডিভিজনৰ। তো গতিকে মানুহে কিছুমান ধাৰণা কৰিছে মানে জাবৰ আৱৰ্জনা মানে ডাম্পিং গ্ৰাউণ্ড এটা মানুহে সাধাৰণতে এইটোৱে ভাবি লৈছে। কিন্তু যেনেকৈ আমাৰ ভাৰত চৰকাৰে বা অসম চৰকাৰে যেনেকৈ হেৰি লৈছে প্ৰজেক্ট, মানে অত্যাধুনিক চাইণ্টিফিক মেথডত যিবিলাক প্ৰজেক্ট হ'ব, সেইটো মানে চাবই লগাহে হ'ব। এতিয়া দূৰ দূৰণিৰ পৰা মানুহবিলাক চাবহে আহিব, কেনেকৈ মানে FSTP বনাইছে বা মেনেজমেণ্ট কৰি আছে, এইবিলাক চাবহে আহিছে। আৰু একচুৱেলি আমি প্ৰজেক্টত এইটো অকল সেইটো নহয়, তাৰমানে চাইডে আমি ৱাকিং জ'ন বনাব, পাৰ্কহে বনাব। তেতিয়াহ'লে মানুহে তাত খোজকাঢ়িব হৈ যাব, ৱাকিং জ'ন ব্যৱহাৰ। গতিকে বিজনেছৰ কাৰণে এটা মানে মই ভাবোঁ মানে এইটো স্বাগতম কৰাটোৱেই বেছি ভাল। মানে সংস্থাপনৰ কিছুমান ৰজগাৰহে পাব ইয়াত।